দেখা পালানে? আঁতৰৰ পৰা দেখিলে? সোমাবই নোৱাৰিলে। ভিতৰত বহুত মানুহ হৈ গ'ল। আপোনালোকে আঁতৰৰ পৰাই দেখিলে ন? আৰু ক'ৰ পৰা আহিছিলে? গড়ল। কোন ডিষ্ট্ৰিক্ট? ধাৰাপুৰ কামৰূপ ডিষ্ট্ৰিক্ট। আপোনালোকে দেখা নাপালে? ভাষণ শুনিলেনে? অঁ, বহুত মানুহ বাহিৰতে আছে ইয়াত। ঠিক আছে। মামাক অকণমান নমাই দিয়া হা, তোমাক পইচা দিম। অঁ অঁ। আপোনালোক ক'ৰ পৰা আহিছে? মৰিগাঁৱৰ পৰা আহিছোঁ। মৰিগাঁও। মৰিগাঁও নতুৱা গাঁৱৰ পৰা। আপোনালোক ক'ৰ পৰা আহিছে? আমাৰ একেই গাঁও। মৰিগাঁও। মোদীক চাবলৈ আহিছেনে? ভাষণ চাবলৈ আহিছোঁ। হয় নেকি? এইবাৰ নেক্সট কি বিজেপি চৰকাৰ আহিবনে? বিজেপি আহিব ন? বিজেপি আহিব। অ'কে, থেংক ইউ। এয়া ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীজীক চাবলৈ যোৱা সমাগমৰ মাজত হাজাৰ হাজাৰ লোকৰ সমাৱেশ দেখা গ'ল আৰু তাৰ মাজতে আমিবোৰ সিঁচৰিত হৈ পৰিছিলোঁ আৰু যি ভিৰ ভাৰ ঠেলি খবৰ ল'বলৈ আগবাঢ়ি গৈছিলোঁ, কিন্তু ইমানো সহজ নাছিলে যিহেতু পলম হৈ গৈছিল সেই অনুষ্ঠান পাওঁতে। গতিকে আঁতৰৰ পৰাই মোদীজীৰ ভাষণ শুনিছিলোঁ আৰু আমি আগুৱাই গৈছিলোঁ যিমান পাৰোঁ। আৰু ভিতৰত যিমান মানুহ দেখা গৈছিল, বাহিৰতো সিমান মানুহেই ভৰি পৰিছিল। হাজাৰ হাজাৰ লোক আহি তাত সমাৱেশ ঘটিছিল। আৰু এয়া আজি যি মোদীজীৰ ভাষণ, সেয়া শুনিবৰ বাবে হাজাৰ হাজাৰ মহিলা পুৰুষ উভয়ে আহি তাত সমবেত হৈছিল। এয়া চাওক, ছবিও কথা কয়, আপোনালোকে দেখিলে বুজি পাব।